ৰাইজসকল ভালনে? মোৰ ভাল। বৰ্তমান গুৱাহাটীত যাব ওলাইছোঁ আৰু বৰ্তমান বাজিছে 8:16। 8:16 কি লেভেলত ৰ'দ দিছে মই দেখাই আছোঁ। হ'লেও এই ভয়ানক ৰ'দক টক্কৰ দি হ'লেও আজি গুৱাহাটী যাম। আৰু গুৱাহাটী কিয় যাই আছোঁ সেইটো অলপমান দেৰিকৈ গম পাব, কাৰণ মই এতিয়া ৰেডি হৈ লওঁ, ৰেডি হৈ পেলাই মই ওলাই যাম। আৰু ৰুমৰ পৰা ডাইৰেক্ট মালিগাঁও আহি পালোঁ আৰু মালিগাঁৱত এই লেভেলত ৰ'দত এই লেভেলত যাম। মালিগাঁৱত এটা মোৰ সৰু কাম আছে, কিন্তু তাৰ আগত এই যাম চাওক। আৰু চব কাম চাম শেষ হৈ গ'ল, বাপ যাম নাচাইগে আৰু জামে খাই পেলাইছে আজি দিনটো গোটেই। ফাইনেলি আহি পালোঁ লাচিত ঘাট আৰু অলপ আগত এতিয়া পাব আমাৰ ফেৰী পাব। এতিয়া এইটো ঘাটৰ পৰাই আপোনালোকক উত্তৰ গুৱাহাটী আৰু উমানন্দলৈ যোৱা ফেৰী পাব। কিন্তু আজি মই উমানন্দলৈ যাই আছোঁ আৰু তাত কি কি আছে ধুনীয়াকৈ সকলোবিলাক দেখাবলৈ চেষ্টা কৰিম। কিন্তু তাৰ বাবে এজনৰ 40 টকাকৈ আগে টিকেট কাটিব লাগিব। তো আগে টিকেটটো কাটি লওঁ ৰ'ব। বৰডেকা আজি মানুহ অলপ বেছি নেকি ন? চবফালে মানুহ এইখিনিত অহা নাই, এইখিনি ৰ'দৰ কাৰণে অহা নাই। এই ভিতৰত তামাম একদম জমা হৈ আছে। জেগাটো দখল হৈ গ'ল, তাতে যাম বুলি ভাবিছিলোঁ, বঢ়িয়া টাইটানিক পোষ্ট দিম বুলি ভাবিছিলোঁ, জেগাটো দখল হৈ গ'ল। এনেকৈ এলিকে দুটা চলিছোঁ আমাৰ সেই মানে নেক্সট ফেৰী আছে। আৰু ইয়াতে আমি জোতা চেণ্ডেল খুলি থৈ দিব লাগিব, জোতা খুলি থৈ যাব। আৰু সোমাই আহিয়ে দেখিব ইয়াত গণেশ বাবাৰ মূৰ্তি, আৰু ইয়াত এতিয়া সেৱা কাটি লওঁ, তাৰপিছত সেইটোত যাম। এতিয়া মেইন মন্দিৰটোৰ ভিতৰত কেমেৰা একদমেই এলাও নাই, তো মই আগে ভিতৰৰ পৰা আহি লওঁ, তাৰ পাছত লগ পাই আছোঁ। আৰু ফাইনেলি এতিয়া আহিলোঁ, আহি পেলাই এতিয়া তলত যাওঁ, তলত যাই কিবা পানী চানী খাই আৰু যাম আৰু বেছি নাথাকোঁ। আৰু এইটো ৰাস্তা নতুনকৈ বনাই আছে, এতিয়া খুলি দিয়া নাই দেখোন, খুলি দিব আৰু কেইদিনমান পাছত বনাই আছে। তো সেই আৰু চাওক। বাকী আমাৰ এনে পুৰণ ৰাস্তাটো সেইটো সেইফালে দি আছে, আৰু এইটো নতুন ৰাস্তা এনেকৈ ডাইৰেক্ট মন্দিৰ পাকে ব্যৱস্থা কৰি দিছে। আৰু এতিয়া যাই থাকোঁ, কাৰণ আমাৰ জাহাজ আছে আৰু নহ'লে জোত লাগব না এখন মছলা। এতিয়া আহোঁতে আমি আহিছিলোঁ এখন চৰকাৰীত 40 টকা দি, এতিয়া যাওঁতে আমি প্ৰাইভেটত এখন যাই আছোঁ, যিখনত 200 টকা আছে। নদীৰ পাৰৰ চলি হয়তো সাঁতুৰিব নাজানো, লাজ লাগব লাগে, লজ্জ নহোৱা নাথাকিব পাৰে প্ৰাইভেট না মল্লি আহোঁতে আমি মানে সেইখন পাইছিলোঁ, তো সেইখন আহোঁতে বোলে অলপ দেৰি হ'ব, সেইকাৰণে ইয়াতে অলপ সেইখন প্ৰাইভেটকৈ পঠাই দিছে। পঠাই দিয়া নাই মানে চলে এইখন, তাৰে ইমাৰ্জেঞ্চি হিচাপত এতিয়া পঠাই দিছে, আৰু দেৰি হ'ব না মানুহখিনি। আৰু এটা দাদাই পুৰা চলি আছে। আহিবিনে আৰু এতিয়া ইয়াতে এখন খেলা হৈ গ'ল এই কুকুৰ ধৰি, মানে আমি সোনকালে অহাৰ কাৰণে প্ৰাইভেটখনত আহিলোঁ। আহি পেলাই আমাৰ এতিয়া মানে জাহাজ নামা ঘাটটো অলপ বেলেগ হৈ গ'ল, মানে পাণবজাৰ আৰু এইফালে আপোনাৰ লাচিত ঘাটটো যিটো আছে সেইটোত আমি নামিব লাগিছিল লাচিত ঘাটত, কিন্তু নামিলোঁ পাণবজাৰো ইয়াতে। এতিয়া 1 কিলোমিটাৰ খোজ কাঢ়িব লাগিব, সোনকালে অহাৰ ঠাণ্ডাত কি হ'ল এই মায়াক মৰি জীয়াই গ'ল। ফাইনেলি আহি পালোঁ লাচিত ঘাট, আৰু কিলোমিটাৰ খোজকাঢ়ি আহি ফাইনেলি পালোঁ ইয়াতে। গাড়ী থৈছিল সমীৰত চুলচুলি।